স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত ঔটেঙাৰ মিঠা আচাৰৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছো। মই আচাৰখিনি যি ধৰণে বনাইছো সেই ধৰণে আপোনালোকৰ আগত দেখুৱাবলৈ লৈছো। আপোনালোকে হয়তো বেলেগ ধৰণেও বনাব পাৰে। সকলোৱে বেলেগ বেলেগ প্ৰক্ৰিয়াত বনাই খায়। মই যি ধৰণে বনাইছো সেয়াই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো। এই আচাৰবিধ খাবলৈ খুবেই টেষ্টি। যেতিয়া ঔটেঙাৰ টেঙা মিঠা ভাৱটো ওলায় আৰু লগতে জ্বলাটোও লাগে তেতিয়া খাবলৈ বহুত টেষ্টি হয়। যদি আপোনালোকে বনাই খাই চাইছে তেতিয়াহ'লে নিশ্চয় গম পায়। আপোনালোকে যদি অন্য প্ৰকাৰে বনায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ৰেচিপিটো আপোনালোকেও বনাই চাবচোন, কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব। যদি ভাল হয় তেন্তে লাইক এটা কৰি দিব। এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমে আমি ঔটেঙাখিনি এনেদৰে কাটি ল'ম। ঔটেঙাখিনি কাটিবলৈ মোৰ অলপ অসুবিধা হয়, সেইকাৰণে মোক মোৰ মিষ্টাৰে ঔটেঙাখিনি কাটি সহায় কৰি দিছে। আচাৰ কৰিবলৈ যিমানখিনি ঔটেঙা লৈছোঁ সিমানখিনি ঔটেঙা আমি এইদৰে কাটি ল'ম। ঔটেঙাখিনি আমাৰ কটা হোৱাৰ পিছত ভালকৈ ধুই পানীটো শুকুৱাই ল'ম। ঔটেঙাখিনি ধুই আমি এনেদৰে পিচ পিচ কৰি কাটি লৈছোঁ। মই সৰু সৰুকৈ কাটিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দীঘল দীঘলকৈও কাটি ল'ব পাৰে। আমি পিচবিলাক পটাত থেতালি লৈ নিমখ হালধি সানি অলপ ৰ'দত শুকুৱাই ল'ম। ৰ'দত বেছি দেৰি শুকুৱাব নালাগে। পানীটো শুকোৱাৰ লগে লগে আনি পেলাই এটা বলত আমি ভৰাই ল'লোঁ। এতিয়া আমি বাকী বস্তুখিনিও যোগাৰ কৰি ল'ম। এতিয়া মই মোৰ আন্দাজমতে 250 গ্ৰাম গুড় ল'লোঁ। আপোনালোকে যিমানখিনি বনায় সিমানটো আন্দাজমতে গুড় লৈ ল'ব। গুড়খিনি এতিয়া মই গৰম কৰিম। গুড়খিনি গৰম কৰোঁতে আপোনালোকে তাত অলপ পানী দিও ল'ব। পানী দি গুড়খিনি গলিবলৈ দিব। ইয়াতে আমি পানী দি গুড়খিনি গলাই লৈছোঁ। গেছটো ল' ফ্লেমত ৰাখি গুড়খিনি গলিবলৈ দিব। লাৰি থাকিব যাতে গুড়খিনি সোনকালে গলি যায়। গুড়খিনি গৰম কৰাৰ আগত আপোনালোকে ইয়াত অলপ তেল দিও ল'ব পাৰে। তেল দি ল'লে প্ৰিজাৰ্ভেশ্যনৰ কাম কৰে। মই তেল দিয়া নাই, মই তেল নিদিয়াকৈ গুড়খিনি গৰম কৰি লৈছোঁ। গুড়খিনি এয়া উতলিছে। এতিয়া উতলি থকা অৱস্থাতে মই মছলাখিনি যোগাৰ কৰি লওঁ। মই মছলাখিনি ৰেডি কৰি লৈছোঁ। ডাঙৰ চামুচেৰে এচামুচ কৰি লৈছোঁ। কালজিৰাটো আধা চামুচ কৰি লৈছোঁ। এয়া জিৰা, চফ, ধনিয়া, মেথি আৰু কালজিৰা। কাশ্মীৰী জলকীয়া গুড়ি 2 চামুচ লৈছোঁ। জলকীয়া গুড়িটো আপোনালোকে সোৱাদ অনুসৰি দি ল'ব পাৰে। আমি এতিয়া গোটেই মছলাখিনি একেলগ কৰি এটা সৰু কেৰাহীত ভাজি ল'ম। বেছি সময় ভাজিব নালাগে, অলপ সময় ভাজিলেও হয়। কিছুমানে পেকেট মছলা ব্যৱহাৰ কৰে। মই ইয়াত গোটা মছলা ব্যৱহাৰ কৰিছোঁ। গোটা মছলাত বহুত ধুনীয়া চেণ্ট ওলায় আৰু খাবলৈও বহুত ধুনীয়া হয়। গতিকে আপোনালোকে গোটা মছলাই ব্যৱহাৰ কৰিব। এতিয়া আমাৰ এইখিনি ভজা হৈছে। ভজা হোৱাৰ পিছত অলপ ঠাণ্ডা হ'বলৈ দি আমি গুড়ি কৰিব পাৰিম। মছলাখিনি এতিয়া আমি এখন থালত ঠাণ্ডা হ'বলৈ দিম। এতিয়া আমি উতলি থকা গুড়খিনিত ঔটেঙাখিনি দি দিছোঁ। দি অলপ ঔটেঙাখিনি উতলিবলৈ দিম। মছলাখিনি আমাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া আমি মিক্সিৰ জাৰত গুড়ি কৰি ল'ম। আমি উতলি থকা আচাৰখিনিত এতিয়া মছলাখিনি দি দিম। মছলাখিনি দি পেলাই আমি লাৰি দিম আৰু ঔটেঙাখিনি ভালদৰে উতলিবলৈ দিম। যিমানে ঔটেঙাখিনি উতলিব গুড়খিনি সিমানেই ঔটেঙাখিনি মাজে মাজে সোমাই যাব আৰু খাবলৈও ভাল হ'ব, বহুত টেষ্টি হ'ব। আমাৰ ঔটেঙা আচাৰ সকলোৱে খাই ভাল পায়। আপোনালোকে এইদৰে ঔটেঙা আচাৰ বনাই খাই চাবচোন। যিবিলাকে ঘৰত বনোৱা আচাৰ খাইছে তেওঁলোকে কিনি খোৱা আচাৰ বহুতেই বেয়া পায়।
এনেদৰে আপোনালোকেও বনাই খাই চাবচোন আৰু কমেণ্ট কৰি মোক জনাব। এনেদৰে প্ৰায় 15-20 মিনিটমান উতলিবলৈ দিব। ঔটেঙাটো যিমানেই সিজিব সিমানেই টেঙা মিঠা ভাৱটো ওলাব আৰু খাবলৈও বহুত টেষ্টি লাগিব। ইয়াতে আমি 2 চামুচ ভিনেগাৰ দি গোটেইখিনি লাৰি দিছোঁ, যাতে আমি বহুত দিনলৈকে থৈ দিব পাৰোঁ। আমাৰ বনোৱা প্ৰায় শেষ হৈছে। অলপ পিছত আমি ঠাণ্ডা হ'বলৈ দি কণ্টেইনাৰত ভৰাব পাৰিম আৰু এতিয়া আমি ভাত লুচিৰ লগত খাব পাৰিম। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিও দিব।